অসম বিধানসভাৰ পৰা এটা টিম আজি বড়োলেণ্ডৰ বিধানসভা আৰু ছেক্ৰেটাৰিয়েটত ভিজিট কৰিছিলোঁ। আমাৰ CM অনাৰেবল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অনাৰেবল স্পীকাৰ কাতিৰাম বড়ো তেখেতৰ নেতৃত্বত সকলো আমাৰ EM ডেপুটি স্পীকাৰ আৰু বিষয়াসকল আছিলে, আমাৰ DC ডাঙৰীয়াও আছিলে। আমি BTC সম্পৰ্কে ইয়াত বহুখিনি কথা জানিবলৈ সক্ষম হ'লোঁ। ধুনীয়া প্ৰেজেণ্টেশ্যন আমাৰ চিফ ডাঙৰীয়াই তাতে দাঙি ধৰিলে। BTCৰ যিখিনি আমাৰ প্ৰশাসনিক যি ষ্ট্ৰাকচাৰ আৰু ইয়াৰ লগতে বিভিন্ন যিবোৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ ফ্লেগশ্বিপ প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি BTCৰ নিজাববীয়া নিজৰ পৰিকল্পনাৰ আধাৰত যিবোৰ আঁচনি লোৱা হৈছে আৰু সেই আঁচনিবোৰ যি ৰূপায়ণ কৰিছে এই বিষয়েও প্ৰেজেণ্টেশ্যনত ধুনীয়াকৈ আমাক দেখুৱালে আৰু অৱগত কৰিলে। আমাৰ বিধায়কসকলৰ বহুত মনৰ কথা আছিলে, কিছুমান কথা জানিবলৈ BTC সম্পৰ্কে, এইখিনিও ইণ্টাৰেকশ্যন হৈ গ'ল। ধুনীয়াকৈ এইখিনি কথা মানে জানিবলৈ দিলে। মই ভাবোঁ এই ইণ্টাৰেকশ্যনৰ দ্বাৰা আমাৰ বিধায়কসকলে বহুখিনি কথা মানে জানিব পাৰিছে BTC সম্পৰ্কে, আৰু ভৱিষ্যতত এয়া BTC আৰু ৰাজ্য চৰকাৰৰ মাজত বিভিন্ন বিষয়ত মানে কাম কৰাৰ ক্ষেত্ৰত মই ভাবোঁ বহুখিনি সহায়ক হ'ব। অসম বিধানসভা এইবাৰ বাজেট ছেশ্যন কোকৰাঝাৰত হ'ব এদিনৰ কাৰণে, আৰু তাৰ কাৰণেও আমি বিধানসভাৰ মানে যি কক্ষ মেইন হল এইটোৰ পৰা আৰম্ভ কৰি আমাৰ স্পীকাৰ্ছৰ ৰুম, আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহিব, তেখেতৰ ৰুম জিৰণি চৰা, তাৰপিছত আপোনাৰ সকলো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে তেখেতৰ ৰুম, সেইবোৰ অলপ আমি চালোঁ। যিখিনি কৰিব পাৰি বুলি আমাক BTC কৰ্তৃপক্ষই চিফ ডাঙৰীয়া আৰু স্পীকাৰ ডাঙৰীয়াই জনাইছে। গতিকে অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে এই BTCৰ আন্তঃগাঁথনি আমাৰ মানে যি আছে সেয়া চাফিচিয়েণ্ট আমি আজি যিটো দেখিছোঁ। গতিকে তাৰিখটো ফাইনেল হোৱাৰ লগে লগে আমি ইয়াত যিখিনি কাৰিকৰী দিশত আমাৰ কৰিবলগীয়া আছে সেইটো আমাৰ অসম বিধানসভাৰ পৰা টিম আহি ফালে ইয়াতে আমাৰ চিফ ডাঙৰীয়া আৰু স্পীকাৰ ডাঙৰীয়াক আমাৰ ৰিকুৱাৰমেণ্টটো অৱগত কৰিব, আৰু তেতিয়া আমি সেই হিচাপে মানে কৰিলে আমাৰ বিধানসভা ধুনীয়াকৈ হৈ যাব। সেয়া স্মৰণীয় দিন হ'ব যে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ ছেশ্যন বিধানসভাৰ বাহিৰত আমাৰ BTCত এইটোও মানে BTCৰ ছেক্ৰেটাৰিয়েটত বিধানসভাৰ মানে হলতে হ'ব। এয়া এক মানে ঐতিহাসিক এক হিষ্ট্ৰিক, আৰু সেইটো লৈ মই ভাবোঁ মানে BTC বাসীৰ সেইটো এটা গৌৰৱৰ কথা। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ স্পীকাৰ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে তেখেতসকলে সেইটোৰ কাৰণে যিখিনি লাগে সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বা মোকো তেখেতসকলে অৱগত কৰিলে, আমাক এটা মানে ছবি দাঙি ধৰিলে, আৰু সেই হিচাপেহে এইটো আজি মানে সক্ষম হৈছে। এটা বিধানসভা যিকোনো ঠাইত বহিব লগাটো বহুখিনি কথা আহি পৰে, আৰু যিটো সহজভাৱে বহিব পৰা ব্যৱস্থাটো আমাৰ বড়োলেণ্ড ছেক্ৰেটাৰিয়েটত আছে। অসম বিধানসভাৰ অধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমৰ সন্মানীয় বিধায়কসকলৰ এটা সজাতি দল আমাৰ ছেক্ৰেটাৰিয়েট আৰু আমাৰ এছেম্বলিলৈ আহিছে। মই তেখেতসকলক আদৰণি জনাইছোঁ, আৰু বিশেষ কিছুমান স্কিমছ বা কিছুমান প্ৰজেক্ট তেখেতসকলে ভিজিট কৰিছে যোৱাকালিৰ পৰা। আমাৰ কোকৰাঝাৰতো কিছুমান জনসংখ্যা যিখিনি আছে তেখেতসকলৰ বিভিন্ন সমস্যাৰ লগত জড়িত কিছুমান প্ৰজেক্টবিলাক চাব। মই ইয়াৰ কাৰণেও আদৰণি জনাইছোঁ। বিশেষভাৱে যোৱা বছৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে কোকৰাঝাৰত এটা এছেম্বলি ছেশ্যন ইয়াতে হ'ব লাগে, আৰু সেই সময়ৰ পৰাই আমাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াই আমাক গাইড কৰিছিলে। সেই হিচাপে আমাৰ আন্তঃগাঁথনিৰ যিটো প্ৰিপাৰেশ্যন এইটো আমি অলমষ্ট কৰিলোঁ, আৰু ইয়াত হয়তো 10 to 20% অলপ ইফাল সিফাল কৰিব লগা হ'ব, সেইখিনি আমি কৰিবলৈ প্ৰস্তুত আছোঁ। আজিৰ সময়ত মই অসমৰ ভিজনাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক
ধন্যবাদ জনাব বিচাৰিছোঁ। অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীয়ে একেলগে থাকিব বিচাৰে, কিন্তু যোৱা সময়ত বিভিন্ন কাৰণত এই জনগোষ্ঠীবিলাকে অলপ দুখত আছিলে, কোনোবা শংকাত আছিলে, কিন্তু আজিৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰত অসম এছেম্বলিৰ ঐতিহাসিক এটা ছেশ্যন ইয়াত কোকৰাঝাৰত বহিব। সেইটো আমাৰ কাৰণে খুব আনন্দৰ বিষয়। এইটো আমাৰ সমন্বয় আৰু অনাগত দিনত অসমখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিজন ইয়াত যথেষ্ট সহায় কৰিব বুলি মই আশা কৰিছোঁ। মই বড়োলেণ্ড অঞ্চলৰ ৩৫ লাখ জনসাধাৰণ আৰু সকলো জাতি জনগোষ্ঠীৰ হৈ মই আদৰণি জনাইছোঁ আৰু সেই দিনলৈকে আমি বাট চাই আছোঁ যে সেই ঐতিহাসিক দিনটো আমাৰ ওচৰলৈ আহিব আৰু সেই দিনত আমি অকল অসম বিধানসভাৰ কেনেকৈ ইয়াত চলিব বা কেনেকৈ আলোচনাবিলাক কৰে এইটো আমাৰ অঞ্চলৰ ৰাইজে দেখাৰ লগতে আমাৰো এটা ভালকৈ এছেম্বলিটো কেনেকৈ চলাব লাগে, গভৰ্নেন্স ছিষ্টেমটো কেনেকৈ চলাব লাগে, ইয়াৰ ক্ষেত্ৰত যথেষ্ট আৰু মাৰ্গদৰ্শন হ'ব, মই এইটো আশা কৰিছোঁ। মই আপোনালোকক সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিটো সজাতি দল তেখেতসকলকো মই আদৰণি জনোৱাৰ লগতে বহুত বহুত ধন্যবাদ জনাইছোঁ।